Hello and welcome back to my YouTube channel. Namaskar আৰু মই মাম্পি আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ পুনৰবাৰ মই আজি বিহুৰ শ্বুট কৰিব গৈ আছো আৰু মই হগলো ৰেডি মই এতিয়া যাম মাফিজাবাৰ তাত অলপ মেকআপ চেকআপ কৰি যাম আৰু এইকেইদিন কিন্তু বতৰ বহুত বেয়া বৰষুণ দি আছে এতিয়া দিয়া নাই তো আজি কেনেকৈ শ্বুট কৰোঁ ক'ত কৰোঁ আপোনালোকে চাওক আৰু গোটেইখিনি ভিডিঅ'টো শেষলৈকে চাব আৰু বিহুৰ বহুত ধুনীয়া ধুনীয়া ব্লগ আহিব যিহেতু মই ঘৰ যাম গতিকে আপোনালোকে ভিডিঅ'বিলাক চাব আৰু এইটো ভিডিঅ' আপোনালোকে শেষলৈকে চাওক তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিব লাগে তো মই ৰেডি হৈ গ'লোঁ মোক কেনেকুৱা লাগিছে জনাব আৰু অকণমান আছে মোক খোপাত গগনা আছে গামখাৰু এইখিনি সানিব লাগিব আৰু যিটো অকণমান সানিব লাগিব তো মোক কেনেকুৱা লাগিছে জনাব মাফিজাবাই বহুত ধুনীয়াকৈ মেকআপ কৰি দিছে মই আগতো মাফিজাবাৰ তাত শ্বুট কৰিছোঁ আৰু আগৰ মই ব্লগো আছে মই তলত ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে যদি চোৱা নাই গৈ চাওক আৰু মই মেকআপ কৰি থকা টাইমত ভালকৈ দেখাব নোৱাৰিলোঁ মানে ভিডিঅ' কৰিব নোৱাৰিলোঁ মই ৰেডি হৈ গ'লোঁ আৰু একদম গৈ পেলাই লগ পাইছোঁ এইটো হৈছে মাফিজাবাৰ একাডেমি আমি তাতে আছিলোঁ আৰু ভবেন্দাখন দিয়া গাড়ী ঠিক কৰি আছে ইফালে দীপিকা ধুনীয়া লাগিছে তোমাক গোটেই পানী হৈ গ'ল এয়া বৰষুণত আমাৰ ভোক লাগিব বুলি কিবা লৈ আহিছে খাবলৈ দিছে হ'ব না বহুত চিন্তা কৰে দেই চুব্ৰও চিন্তা কৰে বাৰু অঁ চুব্ৰ আৰু খাবলৈ চিন্তা কৰে একদম আমি খাই লওঁ এতিয়া ভাবি ইমান ধুনীয়া লাগিছে তোক এই ৰুণজুন বাই মেকআপ কৰিছে ৰুণজুন বা তুমি বোলে ওলাইছা আকৌ ওলাইছা ধুনীয়া একেবাৰে ধুনীয়া হৈ আছে আমাৰ লোকেশ্যন আহি পাই গ'লোঁ ইফালে মেকআপ কৰিব এতিয়া অকণমান আৰু ইফালে চুবুৰে পৰা ঢোল বজাইছে আৰু ভবেন্দাই এইফালে সাকু এখন আছে তাত চাব গৈছে গগনা ভবেন্দাই লৈ আহিছে কোনে বনাইছে এই কথা ইমান ধুনীয়াকৈ কৰিছে আমাৰ লোকেল মেকআপ আৰ্টিষ্ট অঁ মেইল এই লৈ আহিছে বজাইছে বজোৱা এবাৰ বজাই দিয়া আকৌ নাচিম এইটো চাওক চা আজি মানে ফটো উঠিবই আৰু ন এইটো মোৰ দাদা দেই প্ৰায় চাপি চাপি লৈ আহিছে ভবেন্দাই তাত ফটো উঠি ঠাণ্ডা ন তো ইহঁতে আমি গৈ আছোঁ শ্বুট কৰিব আৰু আকাশতো আহিব অলপ পিছত লগ পাম সিহঁতক তাই মানে সিহঁত বেলেগত গৈছে বেলেগ লোকেশ্যনত গৈ আহিব বিক লৈ পেলাই ভবেন্দাই গছ কাটিব গৈছে তো আমি এখন শাকত উঠিম পানীও বহুত আছে দেই পানী বোলে মানুহটো গৈছে পূৰা বুকুৰে মইতো ডুবি যাম চাগে ন মই ডুবি যাম চাগে কি বোলে অঁ পেপা পূজাৰ কাৰণে গৰুটোৱে চাইছে বোলে সেইটো এতিয়াও চাইছে গৰুটোৱে এনেকৈ কোনে পেপা বজায় চুব্ৰ লাহে লাহে যাবা অঁ বেছি দূৰলৈ যাব নালাগে নহ'লে অৱস্থা বেয়া অঁ ভালকৈ দেই তহঁতি ভালকৈ ভালকৈ মই নোৱাৰিম চাগে মই নাজানো দেই বহিব পাৰিম নে নাজানো মই মানুহটো আহিবই পৰা নাই আৰু ইফালে চুবুৰে ভিডিঅ' কৰিছে ভবেন্দাই ফটো মাৰি আছে মই ইহঁতক কৈহে আছোঁ তাত বহি আছে ধুনীয়াকৈ স্মাইল দিয়া মই পাৰিম নে নোৱাৰিম নাজানো দেই মোৰ এনেকুৱাই হয় অথনিৰ পৰা মই ভিডিঅ' কৰি আহিছোঁ ইমান ধুনীয়াকৈ কিন্তু মই ভিডিঅ'টোৱে অন কৰিব পাহৰিলোঁ তো আমি ফাৰ্ষ্ট লোকেশ্যনটো হ'ল আমাৰ আৰু এতিয়া ছেকেণ্ড লোকেশ্যনত গৈছোঁ ইমান ধুনীয়া মই ইফালে আগতেও আহিছোঁ পিকনিক ব্লগ এটা আছিল মোৰ যদি চোৱা নাই গৈ চাব ভাগৰ লাগি গৈছে তো ইফালে ছেকেণ্ড লোকেশ্যনটো বহুত ধুনীয়া আৰু মই ধুনীয়াকৈ শ্বুট কৰি আছোঁ আৰু যিমানখিনি পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকা এয়া ধুনীয়া ভিউ কেনেকুৱা লাগিছে একদম মজা ন পুৰা অঁ সেইটো বহুত ভাল লাগে আমি যেতিয়া মেকআপ কৰিছোঁ তেতিয়া পূৰা বৰষুণ দিছিলে মই ভাবিছোঁ আৰু মেকআপটোতো কৰিছোঁ চেজ আৰু বৰষুণত চব চেজ অঁ চেজ আৰু ধুনীয়াকৈ বাৰু আমি শ্বুট কৰি আছোঁ এতিয়ালৈকে বৰষুণ দিয়া নাই হোপ চ' ভালকৈ আৰু এইখিনিও শ্বুট কমপ্লিট হৈ যাওক ভবেন্দাই ক'ত পালেগৈ ফটো মাৰিবলৈ ইমান কষ্ট কৰে ভবেন্দাই ন সঁচাই দেই বহুত কষ্ট কৰে দেই আৰু ইফালে লিপিকাৰো বহুত কষ্ট মই ধুনীয়াকৈ ভিডিঅ' বনালোঁ বিহু নাচি আৰু
ইহঁতে ফটো উঠি আছে এতিয়া দাদা আৰু বা আৰু ইমান কষ্ট কৰি ফটো মাৰিছে ভৱেন্দ্ৰ পাৰিলে পানীটো নামি যাব মানে এনেকুৱা ইমান আৰু আগতেও বহুত শুই মেলি ফটো মাৰা মানে দেখিছোঁ আৰু সেয়াই চাই থ'ব পাৰোঁ আপোনালোকে ধুনীয়া পৰিৱেশ মাম্পি ফটোশ্বুট কৰি আছে পানী কুলু কুলু মাত দি আছে এয়া ফটোখন দেখাই দিয়া অকণমান সেয়া বিহু গৰম এবাৰ জুম কৰি মাৰিব লাগে বোলে ভৱেন্দ্ৰ মাৰি আছে ৰাজীৱ মন্তব্য জনাবা তোমাৰ মন্তব্যটো জনাবা ইমান বতৰ বেয়া ফটো মাৰি ভাল লগা নাই কিন্তু সিহঁতে ধুনীয়া ন সেইকাৰণে ফটো ধুনীয়া আহিছে তো আমাৰ শ্বুট চলি আছে দেখি পাইছেই আমি ইমান কষ্টৰ মাজতো শ্বুট কৰি আছোঁ মানে ইমান বতৰ বেয়াৰ মাজতো চুবুৰাফালে আহা কিবা কোৱা আকৌ কেনেকুৱা লাগিলে আজি কেনেকুৱা লাগিছে মানে বতৰটোৰ কাৰণে লাইটৰ কণ্ডিশ্যনটো অশান্তি কৰি আছে বহুত মোৰ মানুহটো মদাহি নাই এইফালে ভৱেন্দ্ৰহঁতে ফটো মাৰি আছে দেখি পাইছে আৰু বতৰ পূৰা একদম শুনি পাইছে চাগে আজি আছে কেনেকুৱা লাগিছে জনাই দিব আৰু মাফিজাবে বহুত ধুনীয়াকৈ মেকআপ কৰিছে আৰু মাফিজাবাৰ মানে মই ভালকৈ মাফিজাবাৰ লগত কথা পাতাই দিবই নোৱাৰিলোঁ কাৰণ ইমান মানুহ আছিলে তাত মানে ষ্টুডেণ্টবিলাক আছিলে মাফিজাবাৰ তো সেইটো কাৰণে ঐ কিবা কওঁ আকৌ একদম যেনে তেনে হ'ল শ্বুটটো কমপ্লিট হ'ল আৰু আজি মেইন মানুহ একদম মেইন হিৰো এতিয়া কেমেৰা ওলালে চবেই নানাছে বাহ একদম বঢ়িয়া এয়া দেখিছে ইমান কষ্ট কৰি ভৱেন্দ্ৰাই শ্বুট কৰে কুলিয়ে মাতি আছে বন্ধ হৈ গ'ল মাতাটো আকৌ পুৰা বৰষুণ আহি গ'ল আৰু এইফালে আকাশতো আহিলে ভিডিঅ' চিডিঅ' বনোৱা নহ'লে আৰু মই ভালকৈ একো দেখাব নোৱাৰিলোঁ মোৰ চেণ্ডেল ক'ত বা ৰঞ্জন বা এয়া এতিয়া লগ পাইছোঁ মই তাইক আৰু এইফালে বৈভৱীয়ে ফটো উঠি আছে অঁ আকাশ কিবা ক'বা অঁ বৰষুণ দিছে কেমেৰা সোমোৱা অঁ এই পেপা বজাব শিকাইছে কিশোৰে কুলিয়ে মাতি আছে বহুত ধুনীয়া লাগিছে দেই কেনেকুৱা লাগিলে আজি ভাল লাগিছে ই বহুত হেল্প কৰিছে দেই বাপৰে বহুত হেল্প কৰিছে কেমেৰা চেমেৰা দীপাংকৰ তাৰ নাম ন সেইফালে আছে বৈভৱীহঁত ইফালে ভিডিঅ' বনাই আছে আকাশতে এই ছাতি লৈ তো ভাল লাগিল আজি তো এয়া আমাৰ ফটোশ্বুট চলি আছে আৰু মই গৈছিলোঁ বৈভৱীহঁতৰ ওচৰত বৈভৱীহঁতৰ লগত ফটো উঠিবলৈ ৰঞ্জন বাহঁতৰ লগত তাইয়ে মেকআপ কৰিছে বৈভৱী ইমান ধুনীয়াকে তো আপোনালোকে দেখিছে ইমান ধুনীয়াকে মেকআপ কৰিছে মেকআপ আৰ্টিষ্ট হয় আহা আমি মেকআপ আৰ্টিষ্টৰ কাৰণে ভাল লাগিছে আমাৰ আমি মেকআপ আৰ্টিষ্টৰ কাৰণে ভাল লাগিছে অঁ তাইতো ওলাই থাকে মোৰ বা হয় ওলাই থাকিবই আৰু তাই বিহুত আমাৰ ঘৰত যাব বেলি ওলাইছে বোলে বাই এয়া বেলি ওলাইছে বোলে কিশোৰে কৈছে শ্বুট কমপ্লিট হৈ গ'ল চবে কিবা দেখিছা ইমান ইহঁতে লাষ্ট দিয়ে বতৰটো বহুত বেয়া সেইকাৰণে ইমান ভাল ফটো নাপালো তথাপিও চেষ্টা কৰিম চেষ্টা কৰিম ভাল ফটো দিবলৈ কাৰণে তো ভাল লাগিল আজি ন বৈভৱী ভাল লাগিলে আমি লাষ্টত লগ পাই গ'লো ফাইনেলি হৈ গ'ল আমাৰ শ্বুট কমপ্লিট একদম বহুত ভাল লাগিল বহুত বেছি ভাল লাগিলে আৰু আমি চব মানে একে লগৰ নিচিনা বহুত ভাল লাগিল সেইটো কাৰণে কাৰোবাৰ লাগিছে যদি আহা কৰিব পাৰা ইয়াতে আমি চব ঘেৰা কৰি ধৰিম বাৰু চব আছে পানীও আছে ইয়াৰ কাষত চব পানীও আছে পুৰা একদম ইয়াৰ ভৱেন্দ্ৰ যাব চাগে দেই এয়া দেখিছেনে ব'লা খানা মেইন ইমান ওজন ভালকৈ খাব পাৰা তুমি খাবা তো
ৰুম আহি পাই গ'লোঁ আৰু মই কাপোৰ সলালোঁ মানে আমি চব কিশোৰ দাদাহঁতৰ ঘৰতে গ'লোঁ তাৰপিছত বৰমাই তাতে ধুনীয়াকৈ চাহ তাহ বনাই লুচি ঘুগুনি বনাই খোৱালে আৰু আমাক বিহুৱানো দিলে আৰু বৰমাই বহুত মৰম কৰে তাৰপিছত আৰু তাত কিন্তু ভিডিঅ' বনোৱা নহ'ল মোৰ লৰালৰিকৈ জল্দি উৎপাতকৈ আৰু ফটোশ্বুটো মানে কিছুমান লৈ আহিলোঁ আৰু তেনেকৈ তাত ভিডিঅ' বনোৱা নহ'ল আৰু জল্দি মই আহি পালোঁ আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে তলত কমেণ্টত জনাওক আৰু আপোনালোক সকলোলৈ মোৰ ফালৰ পৰা ৰঙালী বিহুৰ বহুত 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 শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মোৰ ভিডিঅ'টো আপোনালোকে প্লিজ যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানেই আছিল থেংক ইউ ছ' মাছ মোৰ ভিডিঅ'টো চোৱাৰ বাবে বাই বাই